মাজনী খামা বিয়া আহি পালে তোমালোকে যেনেকে সময় নাই মানে পাৰা মাতি লওঁ বুজিছ আৰু পাৰো দূৰৰখিনি ফোনতে মাতো আৰু বাপেৰে যিখিনি মাতে যাই মাতিব আৰু বুজিছ মোৰ অলপ কাম আছে মই ভিতৰলৈ যাওঁ হেল্ল' শইকীয়ানী মই কৈছোঁ মই নক'ব আৰু বিয়া ওলাইছে নহয় এই ডাঙৰ মাইনাৰ বিয়া পাতিছোঁ নাই কি কৰিব এখেতৰ মানে ভাল ফ্ৰেণ্ডৰ মানে আৰু বেষ্ট ফ্ৰেণ্ডেই হয় তেওঁৰ ল'ৰা ভাল বৰ ভাল অন্য একো নাই ঘৰৰ অৱস্থাও ভাল হয় নেকি নাই গুৱাহাটীত মানে ফ্লেট লৈছে তাতে ফ্লেটত সিহঁত থাকিব আৰু এনেই সিহঁতৰ নাই নহয় এনেই সিহঁতৰ নগাঁৱত ঘৰ বহুত খেতি মাটি বাৰী ঢেৰ আছে সেইবোৰক লৈ চিন্তা নাই ফ্লেটতে থাকিব ইহঁত দুটা আমাৰ মিছা কথা কিয় কৈছ ক'ত ফ্লেট লৈছে সিহঁতে দেখোন ভাড়া ঘৰতে থাকিব মই কৈ দিম ৰচোন ইমান চুইছে মাৰিছে শইকীয়ানী 1 মিনিট ৰ'বচোন দেই হল্ড কৰিবচোন মোৰ ফোন এটা আহি আছে চালা কুকুৰ তোক কোনে মাত দিব দিছে মই কিবা এটা কৈ আছোঁ ষ্টেটাছ মিলাই কিনে সি একেবাৰে টেপেচকৈ মাত দিব একে কাণ চিপি লাল কৰি দিম ল'ৰা মনে থাকিবি মই কথা পাতিলে মনে থাকিব লাগে চব মিছা কথা ক'ব আমি লাজ নাপাওঁ ইহঁতে দেখিলে কি হ'ব মনে থাকিব লাগে কোনে শুনে এইডালৰ কথা যাৰা গৈ থাকা ইমান লাজ পাওঁ শইকীয়ানী নাই এই ফোন এটা আহিছিলে বিয়াতো মানে মোৰ মা ঘৰৰ মানুহখিনিও ফোন কৰিয়ে আছে মুঠৰ ওপৰত বাৰু যিয়ে নহওক ডেটটো মোৰ ফিক্স হোৱা নাই মই মানে কনফাৰ্ম হৈছে ডেটটো ফিক্স হোৱা নাই মানে দুটা ডেট লোৱা হৈ আছে সেই গতিকে মই ভাবিছোঁ যিটো ডেট হয় মই তোমাক আকৌ মই ফোন কৰি জনাম আৰু জানাই নহয় এখেত অকলশৰীয়া এতিয়া ল'ৰাটো যদি ভায়েক নহয় ককায়েক হ'লে হয় মাতিলে গৈ হয় এতিয়া আৰু সিও হ'ল ভায়েক সেই গতিকে সৰু যিহেতু আৰু কোন কেনেকৈ পাৰিব আৰু ফোনতে মাতিম বেয়া চেয়া নাপাব মুঠতে আহিব লাগিব দেই আহাৰতে হ'ব আহাৰতে লাষ্টৰ ফালে দুটা ডেট আছে তাৰে ভিতৰত যিকোনো এটা আহিব লাগিব দেই গোটেইখিনি আইটেম ৰাখিম আৰু মানে আমাক একদম একোৱে কৰিব দিয়া নাই জানেনে একে ল'ৰা ঘৰে আপোনাৰ গোটেই সমস্ত দায়িত্ব লৈছে তথাপিও আমাৰ আৰু ষ্টেণ্ডাৰ্ডৰ কথা আছে ন আমি কৰিম আৰু কিন্তু ল'ৰাটোৱে কৈছে যে আমাক ছোৱালীজনীহে লাগে আৰু নাই চব গহনা পাতি গোটেই ডাবল ছেট দিছে সেইবিলাক নাই আমাৰ মাইনাক লৈ যাই কিনে কিনিছে নিজে কিনিছে সিহঁতৰ ঘৰৰ মানুহ আৰু মাইনাক লৈ যাই কিনে কিনিছে নাই এই বহুত পাটৰ মুগাৰ কাপোৰ ৰাম টোটেল 12 যোৰ হ'ল আৰু সেইকেইদিনলৈ বা কিমান দিয়ে নাই আমি ফটো দেখিছোঁ জোৰোণত দিব আৰু ঠিক আছে বাৰু যিয়ে নহওক জোৰোণৰ পৰা একে বিয়া কইনা উলিয়াই দিয়ালৈকে গোটেইখিনিত মই দেখা পাব লাগিব দেই ঠিক আছে অ'কে বাই টিকু চালা কুকুৰ ফোন এটা কৰা শান্তি নাই খুব যুধিষ্ঠিৰ হ'ব ওলাইছে চব কথা সঁচাহে কয় যেতিয়া মানুহে